তো গাইস মানে এটা আমি ছোৱালীবিলাক জাকৈ মাৰিব যাওঁ মানে তাকে আমি মানে এতিয়া মাছ মাৰিব জাকৈ মাৰিব একেই হয় এতিয়া মানে মাৰিব যামতো আমি এতিয়া শ্বুটিং কৰিব যাম মানে তাতে কুহিন ভাই পেলাই তাৰমানে জেউৰা দি থাকিব বোলে আজি ঘৰৰ পৰা জেউৰা দি পাইছে নে পোৱা নাই পাইছ আৰু এইফালে ছোৱালীকেইটা আহি আছে চাব পাৰে আজি মানে বগা বগা ছোৱালীবিলাক চব কোলা কোলা হৈ যাব পুৰা বহুত গৰমটো বহুত ৰ'দ দি আছে পুৰা বগা ছোৱালী আজি কোলা হৈ যাব চাই থাকক আজি কিমান কিমান বগা ছোৱালী ভিডিঅ' দেখিবি আৰু লাষ্টত দেখাই দিম কেনেকুৱা মানে কিমান কোলা হৈছে চাই থাকিবি ভিডিঅ' দেখাই আছোঁ এতিয়া চাব পাৰে এতিয়া আহি আছে দেখি আছোঁ আৰু চাব পাৰে গাইছ এইফালে দেখিছে নহয় দেখিছে এতিয়া লাষ্টত দেখি পাবি আৰু এতিয়া লাষ্টত দেখুৱাই আছোঁ আৰু এইফালে আমাৰ কিছুমান সময় মানে ল'ড আৰু মানে এইটো আমাৰ ফ'কাছ দিবৰ কাৰণে লাগে সেইকাৰণে এইটো বনোৱা হৈছে আৰু এটা আছে এইটো এইফালে চাব পাৰে ৰাতুল ভাই আমাৰ ফ'কাছ দিয়াহে হ'ব আৰু এইটো ৰাতুল এইটো ডাঙৰ এইটো সৰু ডাঙৰ ৰাতুল সৰু ৰাতুল ফ'কাছ দিব এতিয়া হ'ব পাৰে চাই থাকোঁ এতিয়া গৈ আছোঁ এতিয়া আমি একে একদম আমাৰ মানে তহঁতে নদী বুলি তাত কৰিম মানে তাত দেখুৱাই আছোঁ আপোনালোকক চাই থাকিব চাব পাৰে এতিয়া দেখিছে এতিয়া লাষ্টত দেখুৱাই আছোঁ আৰু একবাৰ কিবা ছোৱালীবিলাক বহুত লাজ পাই আছোঁ নো কিবা মিচিকে হাঁহিতে মাৰি দিব লাগে যে চাই পিনে এতিয়া কিবা তোল মোক কৰিহে যায় কিবা এতিয়া আৰু লাষ্টত দেখুৱাই আছোঁ চাই থাকিব মানে এতিয়া আমাৰ মেকআপ কৰি দিব কাৰণে এই গুহিনে মেকআপ কৰি আছে ন দেখাই আছে ইফালে চাপ ফাৰ্ষ্ট টাইম মানে ইংগিত কৰিতে ফাউন্ডেশন লগাই আছে ফাৰ্ষ্ট টাইম সো হৰে গাইস ইফালে সৈনিকাই মেকআপ কৰি দিছে গুহিনক দিছ আমাৰ এক্ট্ৰেছ এফালে এক্টৰ লগাই দি আছে এইফালে আমাৰ গুহিনে বহি বহি জেউৰা গছ কাটি আছে আৰু এইফালে আমাৰ কেমেৰামেন টাইগাৰে পুৰা শ্বুট লৈ আছে মজাকে ধুনীয়াকৈ আৰু এইফালে আমাৰ সৈনিকাই পুৰা ৰিলছ বনোৱাত ব্যস্ত চবেই নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে টাইগাৰ এতিয়া আমাৰ মাছ মাৰিসকলে মাছ মাৰিব যাব ওলাইছে চাই থকা এইখিনি মাছ মাৰিখিনি মাছ 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 আৰু এইফালে আমাৰ ছোৱালীখিনি পুৰা সাজি কাজি শ্বুটিঙৰ কাৰণে ৰেডি হৈ আছে এইফালে শ্বুটিং কৰি আছে কেমেৰামেনে দেখা নাই নেকি মাছলৈ যাওঁ যাবি নেকি যাওঁ যদি জুনু আছে আমাৰ লগত আমাৰ এইখিনি জেগাত শ্বুটিং শেষ হ'ল আমি এতিয়া গৈ আছোঁ অলপ বিলত মানে বিল চিলটো ওচৰত নাই আমাৰ সৰু সৰু বিল আছে তাতে অলপ শ্বুটিং কৰিম গতিকে আপোনালোকে ভিডিঅ' চাই থাকক পিতাম্বৰ কেমেৰামেন টাইগাৰ এইফালে গুহিন এক্টৰ এইফালে আছে আমাৰ পুৰা আহি যোৱা আমি গৈ আছোঁ এতিয়া আপোনালোকে চাই থাকক ভিডিঅ'টো ফাইনেলি আমি আহি পালোঁ এইফালে বিলত মানে বিল চিলটো ইমান ডাঙৰ নাই হ'লেও ইয়াতে আহি পালোঁ ইয়াতে মাছ মাৰিব চাই থাকোঁ ইফালে পূৰা চবেই মাছ মাৰিবৰ কাৰণে ৰেডি
এতিয়া শ্বুটিং কৰা হ'ব বোলে চাওক বিল এইফালে গাইছ চবেই ৰেডি হৈ আছে পুৰা কি কৈছা পাহলে জাকৈ বাবু এতিয়া আমাৰ কেমেৰামেনে উপায় নাপায় পুৰা নিজে লাগি গৈছে আৰু ইফালে ইমান ভালকে নুশুনে মোৰ কথাবিলাক নিজে গৈ কৰিব লগা হৈছে এইফালে আমাৰ ডিউটি পৰা লাগি আছে না ইফালে মানে আমাৰ মাছ মৰা দৃশ্যৰ কাৰণে অকণমান শ্বুটিং কৰা হৈ আছে আপোনালোকে ভিডিঅ'টো চাই থাকক এইফালে চয়নিকা আছে চবেই পুৰা মাছ মাৰি আছে জোচত দুজনীমান এইফালে মানে আমাৰ চয়নিকাক ডাঙৰকে জোক এডাল ধৰিলে মানে তাকে লগৰজনে এৰুৱাই দিছে এইফালে জোক ভয় কৰি আছে আমাৰ ইফালে জোকৰ কাৰণে পানী দি নামানাই চাওক বেছি পেলাই ৰৈছে খানে কমা তুমি নিজে একটা লাগিব নেকি জোক ধৰিব নহ'লে তোকে অ নাই এই পুঠি মাছ কেইজনীমান পাইছোহি তই পাইছনে মাৰিয়ে কিবা কৰিবি আকৌ তুমি ক'ত যাস ক'ত আছ তুমি এইখিনি বেছি কিয় দেখা এইখিনি পানী তুমি বেগ যা এইখিনি পানী কেইটা যাতা কতে বেছি জংঘল তো গাছ ইফালে চাওক চয়নিকাক আকৌ জোকে ধৰিলে তাই উঠোনে আগতে এডাল ধৰিলেই আকৌ এতিয়া ধৰিছে এডাল চাই দেখক ভিডিঅ'টো জোক ওলাইছে ইয়াতে এতিয়া আমাৰ জাপে পৰা কাম শেষ হৈ গ'ল এইখিনি ছুটিখিনি শেষ হ'ল এতিয়া আমি আপালে গৈ আছো কেনেকা হিট হ'ব যেন লাগিছে কষ্ট যেনেকুৱা হৈছে নহয় এই গেলা গৰমত চাওক এনেকুৱা কষ্ট হৈছে নহয় কষ্ট ৰাতি দিনে কষ্ট ফিল্মটো যাতে হিট হয় আপোনালোকে আগতে যেনেকুৱা মৰম দিছে এইবাৰ তেনেকুৱা মৰম দিওঁ তাই আশাৰে ক'লো আৰু শ্বুটিং আছে আপোনালোকে চাই থাকক আপোনাৰ ফিলিংছ কোৱা বহুত টেনশ্যন হৈ যায় বহুত গৰমত মানে ইটো মানে একে দেখিছে তাত বহুত একে মাথা গৰম গা চা গৰম হৈ মাথা গৰম হৈ গৈছিলে পুৰা আৰু এতিয়া মানে আমাৰ অলপমান বহি আছে তো মানে চিৰাই আছে অলপ ৰিলচ বনাই আছে আৰু এতিয়া চোৰকেইটা চাই লওক কোনে কিমান বগা কোনে কিমান কোলা হৈ গ'ল এতিয়া আছিলে চাই থাকিব পাৰে এফালৰ পৰা চাই দেখি আছো চাব পাৰে দেখিছে তো গাইছ এতিয়া আমাৰ শ্বুটিং হৈ গ'ল
হোৱাৰ পিছত এতিয়া মানে কি উঠনি বহুত মানুহ দেখিছিলে চাগে, এতিয়া মানুহ অকল দেখিছে চাগে। ইফালে আমাৰ এইকেইজনে আছে আৰু এইফালে চাওক ইমানে মানুহ আৰু থাকিব লাষ্টত মানে লাষ্টলৈকে নাথাকে, এনে ফাৰ্ষ্টত পূৰা জোচত আহি যায়, লাষ্টত কিন্তু গুচি যায়। এনেকুৱা হ'লে ভাল নালাগে না। শুনা ভিতৰত নহয় উঠনি ইমান মানুহ আছিলে, এতিয়া ক'ত নাইচোন। এনেকুৱা হ'লে ভাল নালাগে হয় না ৰাতুল? উঠনি ইমান মানুহ আছিলে ন, এতিয়াচোন এতিয়া নাইয়ে মানুহ। নাই এতিয়া চবৰে ভোক লাগিলে যে অঁ চব পৰাই দিলে। ভোক লাগিলেও কি মোৰ আমাৰ যিকেইটা আছে সেইকেইটা থাকি থাকিব লাগে, তেতিয়া মানে আমাৰ ভাল লাগে। আজি আমাৰ শ্বুটিং ইয়াতে শেষ হৈ গ'ল। আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে নহয়, কেনেকৈ পালে কমেণ্টত জনাব। যিমান পাৰিবা লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছোঁ। ধন্যবাদ।